নমস্কাৰ সকলোকে ওয়েলকাম বেক টু কেণ্ডিড ডিছ। আজি মই কলা কচুৰ খুবেই টেষ্টি এটা ৰেচিপি লৈ আহিছোঁ। ইয়াৰ কাৰণে মই কলা কচু লৈছোঁ আৰু পিঁয়াজ আৰু জলকীয়া আৰু আদা নহৰু থেতেলিয়াই লৈছোঁ। তাৰপিছত কেৰাহীটোত তেল দি অকণমান পাঁচফোৰণ দি পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি গোল্ডেন ব্ৰাউন হোৱাৰ পিছতে মই কচুখিনি দি দিম। কচুখিনি দি এচামুচ নিমখ দিম। নিমখ দি উঠি তাৰ লগত যিখিনি আদা নহৰু মই থেতেলিয়াই লৈছিলোঁ সেইখিনিও দি দিম। সেইখিনি দি পেলাই ভালকৈ লৰাই দিম কচুখিনি লৰাই উঠি মই ঢাকনিখন লগাই দিম অকণমান টাইমৰ কাৰণে। তাৰপিছত আপুনি ঢাকনিখন গুচাই দিলে দেখিব যে ধুনীয়াকৈ পানী ওলাই গৈছে। তাৰপিছতে মই সৰু চামুচেদি 2 চামুচ জিৰা গুড়ি আৰু 2 চামুচ ধনিয়া গুড়ি দিছোঁ আৰু হালধি অকণমান দিছোঁ আৰু লগতে অকণমান কলা খাৰ দি দিছোঁ। কলা খাৰ দিলে যিটো কচুৱে ডিঙিত ধৰে ন, সেইখিনি নাইকিয়া হৈ যায়। আৰু অকণমান টাইম ভাজাৰ পিছতে আমাৰ ধুনীয়া টেষ্টি কচুৰ ৰেচিপি ৰেডি হৈ গ'ল।